उदालगुरिनिफ्राय गुवाहाटीयाव भारा थांनानै खैफोदाव सिमन बसुमतारी मुंनि सासे बारग' भारतारि फाइखिनि। उदालगुरि जिल्लानि सदर उदालगुरि बैग्रिगुरि गलन्दि हाबिनि थागिबि भारतारि फाइखिनि आजिरा मोननाय सिमन बसुमतारीया थांनाय 2019 मायथाइनिफ्राय नखरनि सुबुंजों जिउ खांनायजों लोगोसे गावनि AS01FV 9604 नम्बरनि स्विफ्ट डिजायर गारिजों सम सम भारायाव मानसि रोगायोमोन। बेबादिनो थांनाय 28 एप्रिल खालि उदालगुरि रेलवे स्टेशननिफ्राय सासे सुबुङा गावखौ रेलवे बिफानाव साख्रि मावो होनना सिनायथि होनानै लोगोआव सासे सुबुं लाफाना गुवाहाटी पल्टन बाजारसिम सिमन बसुमतारीनि स्विफ्ट डिजायर गारिखौ भारायाव लाङो। साननि 11 रिंगासो समाव उदालगुरि टाउननिफ्राय थांनानै गुवाहाटी सहैनायनि उनाव बेलासे 2 रिंगासो समाव भारायाव लांग्रा सुबुङा बिरियानि जाहोनायनि उनाव बारग' फाइखि सिमन बसुमतारीया जेबो थाल गैयै जानानै गोमानानै थायो। बे दुखुनांथाव जाथायनि सोमोन्दै सिमन बसुमतारीया खौरां बिजोंनि गेजेरजों रोखायै फोरमायो। गुबुन फारसेथिं सिमन बसुमतारीनि बेफोरबायदि जाथायखौ दुखु मोननाय फोरमायनानै ओनसोलनि सुबुङा खौरां बिजोङाव ओरैबायदि फोरमायो। এই ক্ষেত্ৰত মই 28 তাৰিখত যি ঘটনা হৈছিল আমাৰ ওদালগুৰি চহৰতে, মই নিজে এক্স আৰ্মি হয়। তাৰপিছত মই সোমবাৰ দিনা ৰাতিপুৱা নিজৰ বাচ্চাটো স্কুলত এৰি থৈ গ'লোঁ। তাৰপিছত মই গাড়ী আছে মোৰ চুইফ্ট গাড়ী, তাৰ লগত মই ভাড়াও মাৰোঁ আৰু নিজৰ কাম কাজো চলাওঁ সেইটো গাড়ীৰ লগতে। সোমবাৰ দিনা মই নিজৰ বাচ্চাটো এৰি পেলাই স্কুলত মই ৰামজনাকী চৌক বোলে এটা জেগা আছে আমাৰ ওদালগুৰি টাউন মাজতে, তাতে মই খাৰা কৰিছিল গাড়ীটো। এইটো খাৰা কৰা টাইমটো আছিল 8টামান বাজি। তাৰপিছত এই 8টামান বজাত খুব বৰষুণ দি আছিল। বৰষুণ দিয়া টাইমত এজন অচিনাকি মানুহ আহি পাইছে আৰু মোৰ ওচৰত, গাড়ীৰ ওচৰত। তেওঁ সুধিছে, তাৰপিছত আপুনি গুৱাহাটী ভাড়া যাব নেকি মোক সুধিছে। তাৰপিছত মই কৈছোঁ মইতো ভাড়াই মাৰোঁ আৰু মই কিয় যেনিবা ভাড়া নামাৰিম বুলি ক'ম। মই কৈছোঁ ভাড়া মাৰে যাম গুৱাহাটী ক'ত যাব? পল্টন বজাৰ। আচ্ছা যাম, তেনেহ'লে আপুনি নাম্বাৰটো দিয়ক, মোবাইলটো আপোনাৰ নাম্বাৰটো ডাইল কৰি দিয়ে। সিহঁতৰ এটা মোবাইল আনিছিল, কিপেড মোবাইল তাৰপিছত মোৰ নাম্বাৰটো মই ডাইল কৰি মোৰ মোবাইলত কল কৰি দিলোঁ। কল কৰাৰ পিছত নাম্বাৰটো লৈ গ'ল, গুচি গ'ল। 11টা মান বজাত আপুনি ৰেডি থাকিবি, আমি মাতিম আপোনাক। তাৰপিছত হ'ব দে ছাৰ। তাৰপিছত থাকি ঠিক 11টা নবজা আগতে 10 মিনিট আগত ফোন কৰি দিলে অফিচাৰে। তেওঁ কৈছিল এজন অফিচাৰ যাব ৰেলৱে কলনীৰ পৰা, কোৱাৰ্টাৰত আছে বুলি কৈছিল। তাৰপিছত ঠিকে মই আহিলোঁ ৰেলৱে ষ্টেচন ওচৰত, গাড়ীটো খাৰা কৰিলোঁ। তাৰপিছত সিহঁতে আহিল কাৰেক্ট 11টা বজাত, দুইজনে উঠাৰ পিছত মই এইফালে আমাৰ ওদালগুৰি গলমা চক হৈ ফালে গাড়ীটো লৈ গ'লোঁ। তাৰপিছত বায়া টংলা হৈ যাব ওলাইছোঁ আৰু। তাৰপিছত আধা ৰাস্তাত টংলা নাপাওঁ আগতে কৈছে অফিচাৰে, ৰেলৱে অফিচাৰ যোনে উঠি গৈছিল, সি কৈছে মাজত চাহ খাম দে, ৰখি দিবি ভাল জেগা চাই পেলাই। তাৰপিছত মই কৈ দিলোঁ হ'ব দে ছাৰ, টংলাত চাৰিআলিত এটা চাহ দোকান ভাল আছে ধুনীয়াকৈ, তাতে খাম। তাৰপিছত চাৰিআলি গৈ পালোঁ। গৈ পোৱাৰ পিছত মই চালোঁ দোকানটো চাৰিআলিত। সেইদিনা বন্ধ আছিল তাৰমানে চাহ দোকান টংলাৰ চাৰিআলিটো। ৰাতি 11টামান বাজিছিল, 11:30মান কি আনি টাইমটো ইমান কিবা নাই। তাৰপিছত মই কৈ দিলোঁ ৰেলৱে অফিচাৰ ছাৰক, ছাৰ চাহ দোকানটো বন্ধয়ে, এতিয়া ক'ত খাম? হ'ব দে বন্ধ যদি আৰু আগত চাম আৰু এনেকুৱা আৰু। আগত চাম বুলি কৈ দিয়ে, দে মই আগত খাম দে তেনেহ'লে। তাৰপিছত কুকৰাকাটা বুলি এটা জেগা আছে, চিপাঝাৰ যোৱা ৰাস্তা, তাতে সৰু দোকান আছে আৰু চাহ দোকানে এনে খোলাত দিছিল। তাতে খাম বুলি মই গাড়ীটো ৰখাল, তাতেও খাব নাপালোঁ। তাতেও চাহ দোকানী কৈছে এতিয়া নহ'ব, দেৰি হ'ব চাহ। তাৰপিছত মই কৈ দিলোঁ ছাৰ ইয়াতো চাহ দেৰি হ'ব বোলে, এতিয়া কি কৰিম? ছাৰে কৈছে দে একো নহয় আগত খাম ক'তবা। মই কৈ দিলোঁ চিপাঝাৰত খাম চাহটো ছাৰ তেনেহ'লে। তাৰপিছত হ'ব দে মই কৈ দিলোঁ আৰু। তাৰপিছত ছাৰে গাড়ীত নুঠাকে আৰু টংলাত সেইটো কুকৰাকাটাতে এটা চিগাৰেট দোকানত সোমাই পেলাই 1 পেকেট চিগাৰেট আনিছে, নিজেও খাইছে গাড়ীৰ ভিতৰত আৰু মোকো খুৱাব খুজিছিল। মই মানা কৰি দিছে, মই চিগাৰেট নাখাওঁ ছাৰ, মোৰ আদত নাই এনেকুৱা বস্তু খাৱাটো। তাৰপিছত অ'কে ঠিকে আছে, নাখায় যদি আৰু কি কৰিম। তাৰপিছত
যাই আছোঁ চিপাজাৰ পোৱা নাই আধা ৰাস্তাত এই ৰেলৱে অফিচাৰ এটাৰ হেল্পাৰ নিচিনা যাক ৰাখিছিল নিজৰ লগত তাক কৈছে আপুনি ফোন কৰকচোন এটা জেগাত বোলে কৈছে আৰু মই ভাবিছোঁ কোনটো জেগাত ফোন কৰিব দিছে ছাৰে তাক এনেকৈ ডাউট কৰিছে মই তাৰমানে তাৰপিছত সি ল'ৰাজনে ফোন কৰিছে যোনে গাড়ী যেনে ছাৰৰ লগত আছিল আৰু মোৰ ক' ড্ৰাইভাৰ ছিটত বহি আছিল আগতত সি ফোন কৰিছে কাৰোবাৰ মাইকী তাত না নিজৰ মাইকী না কাৰোবাৰ মাইকী তাৰ ফোনত ফোন কৰিছে যে কিবা সুধিছিল তাৰপিছত সি মাইকীয়ে কিবা সুধিছিল কিবা কামটো হৈছে বোলে নাই কামটো হোৱা নাই এতিয়া মই কথা নাপাতিম ফোনত মই বিজি আছোঁ অলপ পিছত কথা পাতিম ফোনটো কাটি দিছে সেইখিনি কথা পাতি পেলাই তাৰপিছত চুপচাপ গাড়ীৰ ভিতৰত টোপনি মাৰি যাই আছে আৰু দুইজনো টোপনি মাৰি আছে মই পিছফালৰ পেচেঞ্জাৰো ময়ো চাইছোঁ অফিচাৰক সিও টোপনি মাৰিছে আগত বহাজন সিও টোপনি মাৰি আছে তাৰপিছত গুৱাহাটী যাই পালে আৰু পল্টন বজাৰ যাই পোৱালৈকে থানাটো পাৰ হ'লোঁ থানা জাষ্ট পাৰ হোৱালৈকে টাৰ্ণিং আছে এটা পল্টন বজাৰতে থানাৰ ওচৰত CC ব্লক ৰাস্তা এইফালে তাতে পাৰ্কিং কৰি দিলে গাড়ীটো মই তাৰপিছত ছাৰে ওলাই গ'ল যোনে ৰেলৱে অফিচাৰ বোলে সি ওলাই গ'ল তাৰপিছত এজন তাৰ হেল্পাৰটো মোৰ লগত থাকি গ'ল গাড়ীত থকাৰ পিছত ঠিক কিবা মই সুধিছোঁ ছাৰে ক'ত গৈছে তাক হেল্পাৰক সুধিছিল হেল্পাৰে কৈছে ছাৰৰ কিবা থানাত ইটো থানাতে কাম আছে আৰু তাৰ ককায়ো তাতে থাকে বোলে হা তাৰপিছত আচ্ছা হয় নেকি কিবা কাম কিবা ৰেলৱে অফিচাৰ না এই কিবা পুলিচ কিবা কিবি মাল মূল ধৰা হয় এনেকুৱা তাতে কিবা ষ্ট'ৰ হৈ কি আনি সেইটো ইনকুৱাৰীৰ কাৰণে আহে এনেকুৱা আৰু চাইন কৰিব লগা হয় কি আনি তাৰ কাৰণে আহে আচ্ছা হয় দে হ'ব পাৰে তাৰপিছত ঠিক 1:30মান বাজিল 1:30মান বজাত আমিতো ভোক লাগিল এই যোনে হেল্পাৰ গৈছিল ছাৰৰ লগত সি কৈছে মোক বৰ ভোক লাগিছে ময়ো কৈছোঁ ময়ো লাগিছে ভোক ময়ো খানা খাম তাৰপিছত তেনেহ'লে মই ছাৰক ফোন কৰি দিম সি ছাৰক মাতি দিলা ফোন কৰি ছাৰে আহি পেলাই সুধিলে আমাক আচ্ছা তহঁতে দুজনে কি খাবি টেনশ্যন ল'ব নালাগে কি খাবি ক 2-3বাৰ সুধিছে কি খাবি তাৰপিছত মই ক'লোঁ যিকোনো হ'লেও হ'ব ছাৰ আপুনি কি দিয়ে সেইটোও খাম তাৰপিছত বিৰিয়ানী এটা পলিথিনত 2 পেক কৰি আনিছে আৰু বিৰিয়ানী চিকেন বিৰিয়ানী এটা পেকেটতে পলিথিনত 2টা বেগ আছিল বিৰিয়ানীৰ তাৰপিছত আনিছে আনাৰ পিছত এজন হেল্পাৰক চবচে ফাৰ্ষ্টত ওপৰত টকাটো দিছে নিজৰ হেল্পাৰৰ তাৰপিছত তলৰটো মোক দিছে তাৰপিছত খাইছে হেল্পাৰো মই ভাবিছোঁ ভালেই দিছে ভালে মানুহ যদি কি বেয়া বস্তু দিব হা दिनैनि बे बुब्लियाव नुजाथि फैनाय निउस चेनेल नोंथांमोनखौ आं गिबियावनो आङो बरायनाय थाबाय आरो हामग्लायनाय थाबाय आं सासे नैबे उदालगुरिनिनो गिबि सुबुं आं सासे फोरोंगिरि सिमन बसुमतारी बिथाङा आंनि लोगो जोङो न' सेरनिनो सिमन बसुमतारिया बिथाङा उदालगुरि टाउननि खोलाजों थानाय DC अफिसनि सेरनि गामि गंसे बोग्रिगुरि होननायनि बिथाङा थागिबि सुबुं बिथाङा सासे एक्स आर्मि थांनाय 28 एप्रिल 2025 समबार समाव बिथाङा एक्स आर्मि नालाय गारि गंसे बायना लानानै बिथाङा गारि भाराबो बुदोंमोन एसे सहाय मोननायनि थाखाय बिथाङा फुंनि समाव बिथांनि फोरमायनाय बायदिब्ला फुंनि 8 बाजिसोआव गथ'खौ फरायसालियाव दोनना फैनानै बे स्टेन्डआव थांदोंमोन उदालगुरिनि स्टेन्डनि टाइमनिया जाहैबाय रामजानकि चक थानानि सेरावनो बे टेक्सि स्टेन्डआ ओमफ्राय दा बिनिफ्राय सोरबा सासे सिनाय मोनै सुबुङा फैनानै बिथांनिफ्राय गारि भारानि थाखाय कन्टेक्ट नाम्बारखौ लानानै दसे समनि उनाव थांगोन होननानै फोरमायदोंमोन बेनिफ्राय दसे समनि उनाव बिथांखौ 11टासो समाव उदालगुरि स्टेसननिफ्राय सोरबा रेलवे अफिसार थांगोन होननानै बुंनायलाय भाराखौ लांबाय बिथाङा थांबाय भाया टंला जानानै थांदोंनो बिथाङा बेनिफ्राय थिग 1टा-1:30टासो जादों होनना बुंदों बिथांनि फोरमायनाय बायदिब्ला गुवाहाटीयाव सहैखांनायनि उनाव बिथाङा लान्च जादोंमोन बिथांमोना गारि सिङावनो जिरायनानै सासे ओंखारलांना लायदों होनना बुंदों आरो थफ्ला मोननै लाबोनानै सिङाव सासे जिरायना थानायजों लोगोसे बे सिमन बसुमतारिनोबो जानायखौ होदोंमोननो बे जानायखौ होनायनि उनाव बिथाङा आधा घन्टा 1 घन्टासोनि उनाव गावनो सेन्सलेस जालांनानै गारिखौ सालायलांदोंब्लाबो बबेथिं थांदों बिथाङा दिगखौ हमनो हायाखैमोन बेनि उनाव बिथांखौ बोरै मा खालामखो अखानायैसो मंगलबार 29 एप्रिल दिनासो बिथाङा
थिग 3टा 4टासोआव एसे थर मोननाय बायदि फैनानै गावखौनो एकदम सेन्सलेस बायदि जानानै थानायलाय बिथाङा फाग्ला बायदि माने बुंनो हायै सोलेरा बोलो गैयै जानानै बिथाङा गुवाहाटि सहराव गिदिंलाबायदोंमोन फाग्ला बायदि सोरजोंबा फाग्ला होननाबो बुंजादोंमोन बिथाङा आरो जेराव मेरावनो गोग्लैलाबायदोंमोन देहायाव बिथाङा थाबायनाय समाव गारिफोरजों सौदावनानै एसे जखम जानायबो जोङो नुनो मोन्दों आरो बिथाङा थाम्फैजों हरसे अरजानानै बिथांनि देहायावबो माने गाज्रि माने सिथर बायदि बेस्रावजोबदों बेखौ नोंथांमोना नुगोन बेनि उनाव बिथाङा लासैनो सोरनावबा सासेनियाव मबाइल बिनानै न'खराव फन हरनो होननानै बिथाङा मबाइल फनबो बिदोंमोन बिनानै जेब्ला बिथाङा न'खराव खबर हरनो होननानै होमब्ला बे मबाइलखौ मोननानैबो बिथाङा नाम्बारखौनो बुनो हायाखै ओरैबायदि माने सोलेराव माने देहायाव बोलो गैयै जादोंमोन बिथाङा बिनिफ्राय बियो थाफिननाय लासैनो मोनाबिलि सम जाबाय 6टासो जाबायमोननो बे समाव बिथाङा सोरनावबा सासेनाव सोंनानै थानायाव सोंदों थानानि जायगाखौ सोंदों बबेथिंबा खाथियाव थाना दं नामा होननानै बिथाङा बेनिफ्राय बशिष्ठ थानानि सेरावनो मानसिफोरखौ लोगो मोननानै थाना सिङाव हाबहैबाय हाबहैनानै बिथाङा थानाजों एसे खोन्थाना लानायावनो बिदिनो बिनि सिगाङावनो सान समावनो उदालगुरि थानायावबो जनायखानाय जादोंमोन न'खरनिफोरा बेबायदियैनो जोङो थानानो इनफरमेसन मोनलायनानै बिथांखौ जोङो उद्धार खालामनाय मोन्दों आरो बिथां साइमन बसुमतारी एक्स आर्मिमोन बिथाङा आजिरा मोननाया 5 बोसोर जाबायमोन बिनि उनाव बिथाङा गारि सालायदोंमोन दा बेबायदिनो न'खरखौ सालायदोंमोन बिथाङा दा बेफोरबायदि गारि भारा होननानै लांनाया दिनै उदालगुरियाव बे गिबि खेब नङा सिगांनिफ्रायबो जाबोदों मथा मथि आं मिथिनायाव आं उन्दैनिफ्रायनो देरनाय उदालगुरियावनो आं जि समनिफ्राय मिथिनो मोन्दों बुजिनो मोन्दों दासिमहालागै बियो खेबबासो जाबाय बे 5th टाइम जागोन आरो आंनि मिथिनायाव बियो दा सासे नोंथाङा दिनै सासे मोजां फोरोंगिरि जानानै बिटिआर सरकार आसाम सरकारखौ मा खावलायनो सानदों गुरैयैनो बेनि सायाव मा तदन्त जानांगौ बा माबायदि सेफगार्ड जानांगौ होननानै दा बे समाव आं सासे फोरोंगिरि हिसाबै समाज सेबकबो जाहैबाय बेबायदि हिसाबै आं बेखौनो फोरमायनो सानदों जे जोंनि फरायसालि आं बर' मिडियामनि हाइ स्कुलनि फोरोंगिरि सासे बेवहाय जोंनि बर' मिडियामनि गथ'फोरनि बिफाफोराबो गोबाङानो गारि सालायनानै जाग्रा दङ जाहाथे गारि सालायना जाग्राफोराबो बा हाजिरा खामला मावना जाग्राफोराबो जाहाथे जोंनि बे बिटिआर ओनसोलाव जितु सान्ति जाबाय होननानै फोरमायनायलाय सान्ति जाहाथे मोनजानो हानाय बायदि मोनसे मोजां आगान लायो बेखौ आं बिटिसि सरकारनिसिम खावलायदों आरो लोगोसे आसाम सरकारखौबो आङो खावलायनो सानदों जाहाथे जोङो जेरैहाय सान्ति थानो मोनोब्ला मानसिफ्रा मोजाङै थागोन बेबायदियैनो आयेननि बेबस्था लानानै जाहाथे गुबुन असिनाखि मानसिफोरा फैयोब्ला बेफोरखौ माबोरैहाय मोजां गाज्रिखौ मोनदांनो हायो फैनायनि सिगांनो जोंनि रायजोआव हाबफैनायनि सिगांनो जाहाथे नायबिजिरनायफोरखौ ट्रेन्सपर्टनि दारायै जाहाथे बा आयेननि दारायै जाहाथे आगान लायो बा पदक्षेप लायो बेखौ आं खावलायदों आरो लास्टआव मोनसे कुइसन खालामो नोंथांनाव बिटिसि ओनसोल बा आसाम स्टेट बेवहाय मथा मथि बांसिन बाहागोआनो गारि सालायनानै जाग्रा मानसि न'खर सालायनानै दङ दा बेनि सायाव जुदि आसाम सरकार बा बिटिसि सरकारा जुदि मोनसे मोजां जुदि जोथोन लानाय बायदियै जुदि राहा लामाखौ सोलिलांनो हानाय बायदि जुदि मोनसे सेफगार्ड बानायोब्ला बेखौ आं गोजोननाय मोनगोन आरो बेखौनो खावलायदों आरो आङो सरकारनिसिम जाहाथे गोजोन थासारिखौ लाबोनो थाखाय मोजाङै ट्रेन्सपर्टनि लाइनाव जाहाथे मोजां खालामो बेखौनो आं खावलायनाय जाबाय সংঘ হৈ গ'ল মানে যিটো আমাৰ চিমেন বসুমতাৰীক ভাড়ালৈ গৈ এজন মানুহ আহি কেনে ষ্টেণ্ডত ভাড়া খুজিলে ভাড়া খোজাৰ পিছত তেওঁলোকক লৈ গ'ল লৈ যাই কেনে নেক্সট 2জন মানুহ ষ্টেচনৰ পৰা লৈ গৈছে লৈ যাই ষ্টেচনৰ পৰা কোনোবা অফিচাৰ যোৱা বুলি কৈছে পল্টন বজাৰত যাব পল্টন বজাৰত গৈ তাত আৰু ৰেক্স ঘূৰি অহা কথা তাৰপিছত তেওঁক লৈ গৈ কিবা প্ৰয়োজন খুৱাই দি তেওঁক বেহুচ কৰি গাড়ীখন লৈ যায় আৰু তাৰ কাৰণে আমি মানে বহুত দুখিত ইয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ এনেকুৱা যেন আগত আৰু নহয় তাৰ কাৰণে আমি বিটিআৰ চৰকাৰক জনাইছোঁ যে আগতেও এনেকুৱা হৈছে আৰু মোৰ লগতো এনেকুৱা হৈছে এনেকুৱা ঘটনা যেন নহয় দুনাইবাৰ
তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু যেন এনেকুৱা দুষ্কৃতি মানুহ আহি কেনে আমাৰ লগত এনেকুৱা কৰিছে এইটো বহুত দুখ হৈছে আমাৰ ট্ৰান্সপৰ্ট ক্ষেত্ৰত এৰিয়াৰ মানে যিখিনি ড্ৰাইভাৰ চালক এনেকুৱা হৈ থাকে আৰু আমি নিউজতো পাই থাকোঁ তেনেকুৱা যেন আৰু নেক্সট নহয় তাৰ কাৰণে আমি সকলো ৰাইজকে যোগাযোগ কৰি দিছোঁ তাৰ কাৰণে আমি চৰকাৰক বিটিআৰ চৰকাৰক জনাইছোঁ যে ইয়াৰ কাৰণে তদন্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সকলো যেন মানে শান্তি থাকে ড্ৰাইভাৰ সন্থা যেন ভালকৈ কাম কৰি চলি খাই থাকিব পাৰে ইয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ